নমস্কাৰ, এটি সুন্দৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি লিখিছে কবি পংকজ শইকীয়াই, আবৃত্তি প্ৰিয়ংকা প্ৰিয়ম, সংগীত জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম মোৰ আপোন। আপোন মোৰ জনমভূমি, আপোন মোৰ ঘৰখনি, আপোন মোৰ আই, আপোন মোৰ গাঁওখনি, গছ গছনি নদ নদী, পাহাৰ ভৈয়ামৰে আছে আৱৰি। আপোন মোৰ পশু পক্ষী, দুচকুৰ আগত থাকে খেলা ধূলা কৰি। বতাহৰ সৈতেও আছে মোৰ গোপন বাৰ্তা, বতাহে দিয়ে মোক আশাৰ বতৰা। আপোন মোৰ বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ নানা জাতিৰ নানা মহোৎসৱৰ চিৰ চেনেহী অসমৰ গৌৰৱ। আপোন মোৰ গুৰু, নাই কোনো তুলনা, তুমি যে শিকালা আখৰৰ নমুনা।